Assam Festival MCQ প্ৰথমটো question হ'ল when মাঘ বিহু is celebrated in Assam. অসমত মাঘ বিহু কেতিয়া পালন কৰা হয়? অপশ্যন কেইটা হ'ল মিড জানুৱাৰী, মিড এপ্ৰিল, মিড অক্টোবৰ, মিড ডিচেম্বৰ। শুদ্ধটো হ'ব অপশ্যন এ মিড জানুৱাৰী। নেক্সট কুৱেশ্যনটো হ'ল হাছা ফেষ্টিভেল is celebrated by which community? হাছা উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? অপশ্যন কেইটা হ'ল টি ট্ৰাইবছ, কাৰ্বি ট্ৰাইবছ, এবাৰ মিচিং ট্ৰাইবছ, এবাৰ বড়ো ট্ৰাইবছ। শুদ্ধটো হ'ব অপশ্যন বি, কাৰ্বি ট্ৰাইবছে হাছা উৎসৱটো পালন কৰে। যদি আমাৰ ভিডিঅ' কেইটা ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটো হ'ল পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? অপশ্যন কেইটা হ'ল বড়ো, মিচিং, টি ট্ৰাইবছ, এবাৰ কাৰ্বিসকলে। শুদ্ধটো হ'ব অপশ্যন বি, মিচিংসকলে পৰাগ উৎসৱটো উদযাপন কৰে। নেক্সট কুৱেশ্যনটো হ'ল মে ডাম মে ফি ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? মে ডাম মে ফি অসমৰ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? অপশ্যন কেইটা হ'ল কছাৰী, এবাৰ বড়ো, এবাৰ টি ট্ৰাইবছ, এবাৰ আহোমসকল। শুদ্ধটো হ'ব অপশ্যন ডি, আহোমসকলে মে ডাম মে ফি উৎসৱটো পালন কৰে। নেক্সট কুৱেশ্যনটো হ'ল when কঙালী বিহু or কাতি বিহু is celebrated in Assam? অসমত কঙালী বিহু বা কাতি বিহুটো কেতিয়া পালন কৰা হয়? অপশ্যন কেইটা হ'ল মিড অক্টোবৰ, মিড নৱেম্বৰ, মিড এপ্ৰিল, এবাৰ মিড ডিচেম্বৰ। শুদ্ধটো হ'ব অপশ্যন এ, মিড অক্টোবৰত কঙালী বিহু বা কাতি বিহুটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল on which day May Dam May Fi is performed annually? মে ডাম মে ফি প্ৰতি বছৰে কোন তাৰিখত পালন কৰা হয়? অপশ্যন কেইটা হ'ল 31 জানুৱাৰী, 28 ফেব্ৰুৱাৰী, 31 মাৰ্চ, এবাৰ 31 মে। শুদ্ধটো হ'ব অপশ্যন এ, 31 জানুৱাৰীত মে ডাম মে ফিটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? বৈশাগু উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? অপশ্যন কেইটা হ'ল মিচিং, বড়ো, কছাৰী, এবাৰ কাৰ্বিসকলে, এবাৰ টি সম্প্ৰদায়সকলে। শুদ্ধটো হ'ব অপশ্যন বি, বড়ো কছাৰীসকলে বৈশাগু উৎসৱটো পালন কৰে। নেক্সট কুৱেশ্যনটো হ'ল when বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন আছাম? বৈশাগু উৎসৱ কেতিয়া পালন কৰা হয়? অপশ্যন কেইটা হ'ল মিড জানুৱাৰী, মিড ফেব্ৰুৱাৰী, মিড এপ্ৰিল, মিড জুন। শুদ্ধটো হ'ব অপশ্যন চি, মিড এপ্ৰিলত বৈশাগু উৎসৱটো পালন কৰা হয়। নেক্সট কুৱেশ্যন when অম্বুবাচী মেলা ইজ চেলিব্ৰেটেড ইন আছাম? অম্বুবাচী মেলা কেতিয়া পালন কৰা হয়? অপশ্যন কেইটা হ'ল মিড মাৰ্চ, মিড এপ্ৰিল, মিড মে, এপ্ৰিল মিড জুন। শুদ্ধটো হ'ব অপশ্যন ডি, জুনৰ মাজভাগত অম্বুবাচী মেলাটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল why is the কাজিৰঙা এলিফেণ্ট ফেষ্টিভেল চেলিব্ৰেটেড? কাজিৰঙা হাতী উৎসৱ কিয় পালন কৰা হয়? অপশ্যন কেইটা হ'ল ফৰ দ্য কনজাৰভেশ্যন এণ্ড প্ৰটেকশ্যন, মানে সুৰক্ষা আৰু সংৰক্ষণৰ বাবে, এফাৰ ফৰ দ্য কনজাৰভেশ্যন, এফাৰ ফৰ দ্য প্ৰটেকশ্যন, এফাৰ নন অফ দি। শুদ্ধটো হ'ব অপশ্যন এ, ফৰ দ্য কনজাৰভেশ্যন এণ্ড প্ৰটেকশ্যন, মানে সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাজিৰঙাত হাতী উৎসৱটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল 11 নম্বৰ আলি আই লৃগাং ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? আলি আই লৃগাং কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? অপশ্যন কেইটা হ'ল বড়ো, মিচিং, টি ট্ৰাইবছ, এবাৰ কাৰ্বি। শুদ্ধটো হ'ব অপশ্যন বি, মিচিংসকলে আলি আই লৃগাংটো উদযাপন কৰে। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ডিষ্ট্ৰিক্ট জোনবিল মেলা ইজ অৰ্গেনাইজড এভৰি ইয়াৰ? প্ৰতি বছৰে কোন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? অপশ্যন কেইটা হ'ল নগাঁও, তেজপুৰ, মৰিগাঁও, এবাৰ নলবাৰী। শুদ্ধটো হ'ব অপশ্যন চি, মৰিগাঁৱত প্ৰতি বছৰে জোনবিল মেলাটো আয়োজন কৰা হয়। নেক্সট কুৱেশ্যন গুমৰাগ ইজ ফেমাছ ডান্স অফ হুইচ কমিউনিটি? গুমৰাগ কোন সম্প্ৰদায়ৰ প্ৰসিদ্ধ নৃত্য? অপশ্যন কেইটা হ'ল কাৰ্বি, কছাৰীজ, বড়ো, এবাৰ মিচিং সম্প্ৰদায়। শুদ্ধটো হ'ব অপশ্যন ডি, মিচিং সম্প্ৰদায়ৰ লোকসকলৰ প্ৰসিদ্ধ নৃত্য হ'ল গুমৰাগ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ডিপাৰ্টমেণ্ট অফ আছাম অৰ্গেনাইজেছ দ্য আছাম টি ফেষ্টিভেল? অসমৰ কি বিভাগে অসম চাহ উৎসৱটো আয়োজন কৰে? অপশ্যন কেইটা হ'ল টুৰিজম ডিপাৰ্টমেণ্ট, এবাৰ ইনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট,
এফ এ সয়েল কনজারভেশন, এফ এ কালচারাল এফেয়াৰ্স। শুদ্ধটো হ'ব অপশ্যন এ, টুৰিজম ডিপাৰ্টমেণ্টে অসমত চাহ উৎসৱৰ আয়োজনটো কৰে। নেক্সট কুৱেশ্যনটো হ'ল কৰম পূজা ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? কৰম পূজা কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? অপশ্যনকেইটা হ'ল মিচিং ট্ৰাইব, এফ বড়ো ট্ৰাইব, টি ট্ৰাইবছ, এফ আদিবাসী। শুদ্ধটো হ'ব অপশ্যন চি, টি ট্ৰাইবছে কৰম পূজা পালন কৰে। তো আজিৰ কাৰণে এইখিনি, আশা কৰোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল পাব। চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিৰ কাৰণে এইখিনিয়ে।